Hello guys, আশা কৰোঁ আপোনালোক ভালে আছে। ৰাতিপুৱা হ'ল আৰু আমি চৰাই এৰি দিছোঁ। ইটো হয় হাঁহ আৰু হাঁহ মুখাতে উঠি আছে, আঠা দিয়া নাই নহয়। পাপাই এতিয়া আঠা দিব। আৰু এইখিনি হয় আমাৰ পাৰ। আপোনালোকক চৰাইটো ভাল লাগিছে নে কমেণ্টটো জনাব। সেইখিনি হয় আমাৰ হাঁহ। ইটো আছে এই সৰু হাঁহ, সেইটো ছাগলীটো মই আপোনালোকক ভালকৈ দেখাওঁ। ইটো ছাগলীটোৰ নাম হয় লক্ষীমুনু আৰু পেটত বেবীও আছে। বেবীটোৰ নাম হয় বাবুলি মুনু। লক্ষীমুনু মুখা কণপুনি চানাপুনি আমি নিজে লৈছোঁ। আৰু আপোনালোকক মই বস্তু এটা দেখাম, সেইটো আমি খেতি কৰিছোঁ। আৰু আমাৰ বাকালাটো আমি খেতি কৰিছোঁ। এতেও বাকালাটো আমাৰ বাকালাত আমি কেতিয়াবা খেতিবিহে যাওঁ। মুখাও আমি লৈছোঁ। এতে নেচেলা লাগিছিল আৰু আমি ছিঙিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিবা। বাই।